মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰা গছ তলৰ বিহু মৰাণ জনগোষ্ঠীৰ যিহেতু কেৱল অসমতে নহয় অৰুণাচল প্ৰদেশত যিসকলে মৰাণ জনগোষ্ঠীৰ আছে কেওটা সম্প্ৰদায়ৰ মৰাণ জনগোষ্ঠীৰ লগতে আৰু আমাৰ যি মৰাণ জনগোষ্ঠীৰ পৰম্পৰা আজি যিহেতু গছ তলৰ বিহু আজি শেষ দিন যিহেতু আমাৰ কৌপাতনিঘৰ আজি যিহেতু মৰাণ জনগোষ্ঠীৰ গছ তলৰ বিহু শেষ দিন আমাৰ আজি সেই শেষ দিন ভাইয়ে বিজুমন মৰাণে আপোনাৰ লগত দেখাব সেই সকলো দৃশ্য আজি কেনেদৰে মৰাণ জনগোষ্ঠীৰ শেষ বিহু আপোনালোকে চাই থকা শেষলৈকে ধন্যবাদ তাকে বিহু ভাই বলিয়া মনৈ কলিয়া বিহু ভাই বলিয়া মনৈ কলিয়া শৈশৱে মিলি জুলি বিহু লৈ যাওঁ জয় হৰি গোবিন্দাই ঘেৰা গুণাম ঘূৰে বাই ঘূৰে অ তাকুৰি ঘূৰাতি ঐ চেঙেলীয়া মন উৰে বাই উৰে ঐ কুহুৱা তোলা হৈ ঘূৰে ৰিফাক পুঠি মাছৰ দাগ পানী পা বাইলে চিপ জাপ ৰিফাক পুঠি মাছৰ দাগ পানী পা বাইলে চিপ জাপ ধিনাও ধুনতে মান ঐ ৰচকী নাচনী ততে নেগাত ঐ দুষ্ট ফাগুনীৰ বা বিহুতি আহিলে সাজোনে কাচোনে দেখি ঐ আমাৰ উঠিছে গা উঠিছে গা ঐ ৰিপ কৈ বলিছে বা উঠিছে গা ঐ ৰঙালী ৰঙেৰে বলিয়া বা মাহ হালধিৰে নুবালুগা ঐ ৰঙালী ৰঙেৰে বলিয়া বা মাহ হালধিৰে নুবালুগা ঐ ৰিপ কৈ বলিছে বা কৈ উঠিছে গা পৰম্পৰাগত যি গছ তলৰ বিহু মৰাণ জনগোষ্ঠীৰ যি সদৌ মৰাণ ছাত্ৰ সন্থাৰ লেকাং আঞ্চলিক আৰু আমাৰ যিহেতু আজি অনুষ্ঠানে আজি যিহেতু গছ তলৰ বিহুৰ শেষ আজি অনুষ্ঠান সেই অনুষ্ঠান মৰাণ নৰ্থ ইষ্ট
কালচাৰ অফ নৰ্থ ইষ্ট গ্ৰুপৰ যিহেতু ইউটিউব চেনেল মোৰ ভাই বিজুমন মৰাণ সৈতে সকলো আজি নিশ্চয় মৰাণ জনগোষ্ঠী আজি দেখা পাব আপোনালোকে ইউটিউব চেনেলটো সকলো চাই থাকিব আৰু যোনটো নতুন আহিছে ইউটিউব চেনেলত সেই সকলো ইউটিউব চেনেলত মই এটা অনুৰোধ কৰিছোঁ যে যিহেতু নতুনকৈ আহিছে সেই অহাজনক মই অনুৰোধ কৰিছোঁ যে আমাৰ ভাই চেনেলটো ইউটিউব সকলোৱে যেন ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ এই যি অনুষ্ঠান সেই অনুষ্ঠান আপোনালোকে চাই খুব ভাল পাব মই অনুৰোধ কৰিছোঁ ধন্যবাদ
অসুবিধাৰ কাৰণে আগৰ নামঘৰৰ দৃশ্য দেখুওৱা নহ'ল। আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।